Good morning guys, মোৰ all in one channel লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিছো কাৰণ ইমান দিনে মই দীঘলীয়া ব্লগ দিব পৰা নাছিলো কাৰণ অলপ ব্যস্ত আছিলো। সেই গতিকে মানে কি ব্যস্ততা মানে কি আমাৰ ঘৰৰ স্কুলখনৰ পৰীক্ষা আছিল। কথকৰ পৰীক্ষা, আৰ্টৰ পৰীক্ষা, মডাৰ্ণৰ পৰীক্ষা এনেকে মানে পৰীক্ষা আছিল। তাতো মানে ব্যস্ত থাকিবলগীয়া হল অলপ। তাৰ পিছত আকৌ মোৰ আমাৰ স্কুলখনৰ বাগদেৱী সংগীত পিঠৰে আকৌ প্ৰি বিহু সেলিব্ৰেশন কৰিলো, তাতো ব্যস্ততা থাকিলো আৰু অন্য কিবা কামত মানে ব্যস্ত থকাৰ কাৰণে মই মানে এনেকৈ দীঘলীয়া ব্লগ দিব পৰা নাছিলো। সেয়ে বোলে আজি আকৌ পুনৰ ষ্টাৰ্ট কৰো নতুন এটা ব্লগ। গতিকে আজি মোৰ ঘৰৰ ড্ৰয়িং ৰুমৰ পৰাই আৰম্ভ কৰিছো। দেখিছেনে মোৰ পিছফালে ব্ৰেকগ্ৰাউণ্ড সোফাত বহি ফেলে আজি বোলো অকমান ভিডিঅ'টো ষ্টাৰ্ট কৰো। তাৰ মানে মই বিহু আপোনালোকলৈ মই দেৰিকৈ হলেও মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জনাইছো আৰু উলগ জনাইছো। সকলোৰে বছৰটো যাতে সকলোৰে মনবোৰ ৰং ৰহস্যৰে ভৰি পৰক আৰু সকলোৰ যাতে মনৰ যি আশা আকাংক্ষা আছে সকলোখিনি পূৰ হওক, তাৰে কামনাৰে আজি মই ব্লগটো আৰম্ভ কৰিছো। এয়াই গতিকে আজি মানে কি বিহু বুলিবলৈ গৰু বিহু আপোনালোকৰ কেনে গ'ল বিহুবিলাক জনাবচোন গাইজ। আমাৰ মানে বিহু গ'ল কিন্তু মানে ইমানো একেবাৰে ধৰক ধুমধামেৰে নহয় কাৰণ মোৰ অলপ গৰুৰ বিহুৰ আগদিনাৰ পৰা অলপ মানে গাটো অলপ বেয়া হৈ আছিল। সেই গতিকে মানে গৰুৰ বিহুটো মই ভালদৰে মানে দুমাহীটো মই ভালদৰে পালন কৰিব নোৱাৰিলো। তথাপিও যোৱাকালি মই মানুহৰ বিহুৰ দিনানে অলপ ভালকৈ পালন কৰিছো। কিন্তু মোৰ মানে গাটো এনেকুৱা হৈ গৈছে যে মানে মোৰ কেৱল মানে কি মই ডক্টৰৰ ওচৰত যাবলগীয়া হ'ল। অলপ ডক্টৰৰ ওচৰৰ পৰা আহিলো কেৱল। এতিয়া মই এবাৰ হোমিও চিকিৎসা কৰিছো। অলপ মানে গাটো অলপ মানে কি এটা প্ৰব্লেমে মোক মানে হেৰি কৰি থাকে। মানে গাটো যেতিয়া অসুস্থ হৈ থাকে তেতিয়া মানে কি মনটো ভাল নালাগে আপোনাৰ। গতিকে মোৰ গৰু বিহুৰ দিনা মোৰ ডক্টৰৰ ওচৰতে গ'ল। ডক্টৰৰ পৰা আহিলো, আহি মেডিচিন দিলে তেখেতক। এতিয়া সেই মেডিচিন ব্যৱহাৰ কৰি আছো। এতিয়া তাৰপিছত আকৌ এতিয়া তাৰমানে মানুহৰ বিহুৰ দিনানে অলপ ভালদৰে অলপ কৰিলোঁ যদিও মোৰ গাটো অসুস্থৰ মাজতে তথাপিও কৰিলোঁ। এতিয়া মানে আজি এই দুদিন ল'ৰা ছোৱালীৰ বন্ধ আছিলে স্কুল। আজি খুলিলে, আজি 18 তাৰিখ, আজি 17 দেই, চৰি আজি 17 এপ্ৰিল হয়। আজি খুলিছে, হয়তো আকৌ অহাকালি আকৌ বন্ধ হ'ব পাৰে, কিবা গুড ফ্ৰাইডে নে কি আছে নেকি, বন্ধ হ'ব চাগে। গতিকে তেনেকৈ মানে ব্যস্ততাৰ মাজতে তথাপিও গা অসুস্থ হ'লেও মনৰ জোৰত বা এৰিৰ জোৰত গোটেইখিনি মানে একদম হাঁহি ফূৰ্তি কৰি বহুত এনজয় কৰিলোঁ আমাৰ স্কুলখনৰ গাৰ্জেনবিলাকৰ লগত, ষ্টুডেণ্টবিলাকৰ লগত আৰু সকলোৱে সহায় সহযোগ কৰিছে, ভাল লাগিছে সেইকাৰণে। গতিকে বহুত এনজয় কৰিলোঁ। এতিয়া মাত্ৰ মোৰ আজি স্কুল গ'ল ন, এতিয়া বোলো মই এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ, নহ'লে মোৰ ব্লগটো আৰম্ভ কৰা নহ'বই। সেই গতিকে চাওকচোন এতিয়া মই এইবিলাক প্ৰতীকৰ বেকগ্ৰাউণ্ড প্ৰতীকৰ খিৰিকীৰ পৰ্দাটো অনাই নাই, এতিয়া এইবিলাক কৰোঁ ব'লকচোন। আকৌ কি কৰি থাকোঁ, দিনটো কৰ্মব্যস্ততাৰ মাজত থাকোঁ, আপোনালোকক দেখুৱাই মোৰ ৰিভিউ। এতিয়া চাওক মই এয়া পৰ্দা খুলিছোঁহে মাত্ৰ দেই। ল'ৰা ছোৱালী হাজবেণ্ডক চব পঠিয়াই লৈ এতিয়া মানে কামত ৰাখিছোঁ। ভিতৰৰ বিচনা পত্ৰও চাফা কৰা নাই এতিয়ালৈকে। লাইট নাই বুজিছেনে, ৰাতিৰ পৰা বৰষুণ দিছিলে মানে সন্ধিয়াৰ পৰা। কালি মানে আমি ভাবিছিলোঁ বহুত চাগে একদম বৰদৈচিলে আহিব, কিন্তু তেনেকুৱা নহ'ল, একদম বৰষুণ দিলে। গোটেই ৰাতিটোৱে বৰষুণে মাৰিছে। এতিয়াও ধৰক অলপ কৈছে, গোটেই বতৰ ডাৱৰীয়া হৈ আছে। ব'লকচোন আমি এতিয়া ভিতৰলৈ যাওঁ, ভিতৰৰ পৰিৱেশটো দেখুৱাওঁ। একদম ঘৰৰ অৱস্থা নাইকিয়া, চাওকচোন এইবিলাক বিচনা পত্ৰ এইবিলাক পেতৰা হৈ আছে। এতিয়া চব চাফ চিকুণ কৰোঁ। এয়া চাওক ঘৰৰ অৱস্থা নাইকিয়া হৈ গৈছে। এতিয়া বিচনাবিলাক চাফা কৰোঁ, পিছত আকৌ লগ পাই আছোঁ দেই।
ড্ৰেছিং টেবুলৰ অৱস্থা এইকেইদিন তাৰমানে চবেই মানে ইটো পিন্ধিও ছোৱালীয়ে ইটো পিন্ধিছে খুলিছে ময়ো পিন্ধিছোঁ খুলিছোঁ এনেকৈ থাকোঁতে মানে একদম মানে দম হৈ গৈছে একদম এতিয়া চাফ চিকুণ কৰোঁ আৰু চিজিল লগালেতো আকৌ চিজিলেই হ'ব ন মানে সময়ৰ অভাৱৰ কাৰণে ব্যস্ততা যিহেতু আছে মানে ঘৰতে আছোঁ লাহে ধীৰে কৰিম আৰু এতিয়া ধৰক আজিৰ পৰা আৰু এতিয়া লাগিম আজি কিছুমান মোৰ দেহা যদিও বেয়া তথাপিও বতৰো বেয়া আজি কাপোৰো ধুব নোৱাৰি বতৰটো একদম ডাৱৰীয়া হৈ আছে গতিকে মই বোলো লাহে ধীৰে এইবিলাক কৰিম আৰু বেছি এতিয়া গাটো অসুস্থ হৈ গ'লেও দিগদাৰ হ'ব কোনো নাই ঘৰত এইকাৰণে বোলো লাহে ধীৰে কৰি আছোঁ আৰু ঠিক আছে আকৌ পিছত লগ পাই আছোঁ আপোনালোক গুড মৰ্ণিং গাইজ আকৌ মই নেক্সট ডে লগ পাইছোঁ সেইদিনাখনো মানে মই ব্লগটো সামৰণিও মাৰিবলৈ কাৰণ গাটো অলপ বেয়া হৈ গ'ল গতিকে মোৰ থাকি গ'ল ব্লগটো যেনেকৈ কৰিছিলোঁ তেনেকৈ থাকি গ'ল মই সামৰণিও মাৰিব নোৱাৰিলোঁ নেক্সট টাইম আপোনালোকক দেখুৱাবও নোৱাৰিলোঁ এয়া আজি অলপ তেজপুৰলৈ আহিছোঁ গতিকে অলপ মানে গাটো অলপ আৰাম লাগিছে গোটেইখিনি নহয় আৰু তথাপিও আৰাম লাগিছে আৰু কিছু কিবা এটা দৰকাৰ তাৰমানে মই তেজপুৰ আহিবলগীয়া হ'ল এই তেজপুৰত আহিছোঁ আৰু যোৱাকালি ব্লগ কৰা যদিও মানে সেইদিনাখন বিয়া এখন আছিলে বিয়াখনো খাবলৈ গ'লোঁ বিয়াখনত বেয়া হ'লেও যিহেতু নিমন্ত্ৰণ দিছে নিমন্ত্ৰণ ৰক্ষা কৰিব লাগিব তাৰ কাৰণে গ'লোঁ লাহে ধীৰে গৈ তাৰ পৰা আহিলোঁ তথাপিও মানে বিয়াত মানে ইমানেই মানুহৰ হেঁচাতেলি আপোনাৰ মানে ব্লগ কৰিবলৈও ভাল লাগে আৰু মোৰ গাটো যিহেতু সুস্থ নহয় মানে মোৰ ইমান এটা মানে আগ্ৰহেই নগ'ল যে মই ব্লগ কৰি অলপ ক্লিপবিলাক ৰাখিব লাগে গতিকে তেনেকৈ কৰা নহ'ল আৰু ইমানখিনিয়ে আজি এতিয়া তেজপুৰলৈ আহি আছোঁ আহি আপোনালোকক দেখুৱাই আছোঁ ক'ত গৈছিলোঁ কিয় গৈছিলোঁ আপোনালোক আহি আকৌ লগ পাম আপোনালোকক লগ পাই কৈ মই ব্লগটো সামৰণি মাৰিম আৰু দেই পাৰোঁ যদি বিয়াৰ দুটা এটা ক'ৰবাত ক্লিপ আছে বেলেগৰ থ্ৰু দি মোক দিছিলে গতিকে মই সেই দুটা আপোনালোকৰ ওচৰত লগাই দিম ঠিক আছে আমি তেজপুৰৰ পৰা ঘূৰি আহি পাই ল'ম দেই গুড মৰ্ণিং গাইজ আজি আকৌ সেই একেটা গৰুৰ বিহুৰ পৰা মই ব্লগটো কৰি মই সামৰণি মাৰিব পাৰোঁ কাৰণ অকণমান মোৰ দেহাটো যিহেতু বেয়া গাটো যেতিয়া বেয়া লাগি থাকে মানুহৰ তেতিয়া মানে মনটো তেতিয়া ভাল নালাগে একো কৰিবলৈ মন নাযায় তেনেকুৱা নিচিনা হৈছে আজি কালি তেজপুৰ গৈছিলোঁ বুলি কৈছিলোঁ কালি আহিলোঁ আহি আকৌ মোৰ অকণমান গাটো বেলেগ শুয়ে থাকিলোঁ তেতিয়া আৰু গধূলি আকৌ অকণমান মানে যাবলগীয়া আছিল যদিও বতৰটো ইমানেই বেয়াকৈ আহিলে গতিকে আমি ওলাইও যাব নোৱাৰিলোঁ লাষ্টত যে আপোনাৰ বৰষুণো নাহিলে ৰাতিহে বৰষুণ দিছে ধৰক বতৰটো মানে গধূলি ইমান বেয়া কৰিলে গতিকে যিমানে গাড়ী লৈ গ'লেও বা হেৰি কৰিলেও অলপ হেৰি থাকে গোটেইকেইটা ওলাই যাওঁ যাতে সেইকাৰণে আমি যোৱাও নহ'ল তাৰ পৰা দেহাটো বেয়া একচুৱেলি মনটোও বেয়া আমাৰ কলনীৰ শিক্ষক কলনীৰ এজনী বাইদেউ এগৰাকী মানে হঠাৎ আমাৰ মাজৰ পৰা গুচি গ'ল য'ৰ পৰা মানে ঘূৰি কেতিয়াও আহিব নোৱাৰে তেনেকৈ হঠাৎ গুচি গ'ল তাৰ কাৰণে আমাৰ ছ'চাইটিৰ সকলোৰে মনবোৰ মানে খুবেই বেয়া তেনেকুৱা অৱস্থাত যদি মই ভিডিঅ' এটা কৰি থাকোঁ তেতিয়াহ'লে মানুহকে বাইদেউজনীয়ে ভিডিঅ'তহে গুৰুত্ব দিছে দেই এইবিলাকত মানে হেৰি কৰা নাই তেনেকুৱা এটাও পৰিৱেশত আমাৰ কলনীটোৰ এতিয়াও সৃষ্টি হৈ আছে আজি আপোনাৰ 7 দিন হ'বৰে হ'ল মানে এনেকুৱা বেয়া লাগিছে হঠাৎ যদি বেমাৰত কোনোবা এজন যদি যোৱাৰ আগত কিবা বেমাৰত পৰি থাকে তেতিয়াহ'লেও ইমান এটা বেয়া নালাগে বোলে তেওঁ বিচনাত পৰি আছিলে তেওঁ ইমান কষ্ট পাইছিলে তেওঁ গুচি গ'ল তেতিয়াও ইমান বেয়া নালাগে না এঘণ্টাৰ ভিতৰত যদি মানুহ এজন আমাৰ মাজৰ পৰা নাইকিয়া হৈ যায় কেনেকুৱা লাগিব এইটো ভাবকচোন বাৰু এঘণ্টা আগতে বাইদেউগৰাকীয়ে সকলোৰে লগত ৰঙালী বিহুৰ লগত হুঁচৰি দলৰ লগত তেওঁ নাচিছে নাতিনীক লৈ নচা বগা সকলোখিনিয়ে কৰিছিলে তাৰ এঘণ্টাৰ পিছত বাইদেউজনী ঢুকাই থাকিলে তে কেনেকুৱা লাগিব আমাৰ ছ'চাইটিৰ মানে সকলোৰে মনবিলাক মানে ভাল নহয় তাৰমানে সেয়েহে মানে সেইটো এটা মানে মোৰ ভিডিঅ' নকৰাৰ কাৰণ শাৰীৰিক অসুস্থতা প্লাছ মনো বেয়া সকলোৰে তেনেকুৱাত ভিডিঅ'টো কৰিবলৈ মোৰ বুলি নহয় কাৰোৱে সেনেকুৱাকৈ মন নাযাব চাগে
সেইটো এটা কাৰণ মই কৈ দিলোঁ খোলাখুলি সেইটো এটা কালি এতিয়া মই তেজপুৰত গ'লোঁ মোৰ ডক্টৰৰ ওচৰতো গ'লোঁ অলপ এটা দৰৱ শেষ হৈছিলে দৰৱটো কৈ মেলি সেইটো আনিলোঁ আৰু প্লাছ মই যিটো কামৰ কাৰণে গৈছিলোঁ নহয় তেজপুৰত আপোনালোকক মই 27 তাৰিখে জনাম দেই এটা মানে মোৰ ভাল লগা খবৰ এটা আছে এতিয়া মই 27 তাৰিখে জনাম এতিয়া আপোনালোকে ভাবক কি গেছ কৰক কি কথা দেই তেতিয়া জনাম গতিকে আজি মই কালি মই ক'লোঁ তেজপুৰৰ পৰা আহি তেনেকুৱা হ'ল মই শুই থাকিলোঁ গতিকে আজি এতিয়া উঠিছোঁ প্ৰায় এতিয়া 7 বজাই নাই উঠিছোঁ চাহ পানী খালোঁ অলপ এক্সাৰচাইজ কৰিলোঁ কৰি লৈ পেলাই এতিয়া চাহ পানী খাই আজৰি হৈছোঁ মালিকক পঠিয়াবৰো টাইম হ'ল এতিয়া আজি ল'ৰা ছোৱালীৰ স্কুল বন্ধ কিবা সতী স্বাধীনী দিৱস আছে নেকি বন্ধ আজি গতিকে সেইটো ভেজাল নাই বাৰু দেউতাকক পঠিয়াই পেলাই আৰু কামত লাগিম সদায় কৰা নিচিনাকৈ দেহা বেয়া হ'লেও মন বেয়া হ'লেও নিজৰ কৰণীয় কামখিনিটো কৰি যাবই লাগিব গতিকে সেয়েহে আজি মই বোলো ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ ৰাতিপুৱাতে তেতিয়াহে এটা মই নতুন ব্লগ আকৌ আৰম্ভ কৰিব পাৰিম এইটোতে কিমান দিন গ'ল মোৰ ঠিক নাই দেই যদি মোৰ ইউটিউব চেনেল অল ইন ওৱান তো আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে মইনো কেনেকৈ আগুৱাই যাম ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব তেতিয়াহে মই নতুন ভিডিঅ'বোৰ লৈ আহিব পাৰিম গতিকে আপোনালোকে মোৰ ভিডিঅ'টো আগলৈ এনেকৈ মৰম চেনেহ দি চাই যাব আগতে যিবিলাকে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ আৰু যিবিলাকে কৰা নাই তেওঁলোককো কৈছোঁ যে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিব ঠিক আছে তেতিয়াহ'লে বাই বাই